আমাৰ সকলোৰে প্ৰাণৰ স্পন্দন, আমাৰ হিয়াৰ আমঠু সাৰ্থক জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হোৱাৰ যি এমাহ হৈছিল, সেই এমাহৰ দিনটোত ময়ো উপস্থিত হৈছিলোঁ গৈ সোণাপুৰৰ সেই বিশেষ স্থানত। অগণন গুণমুগ্ধ, অগণন অনুৰাগী, ময়ো এজন অনুৰাগী জুবিনদাৰ। মই এজন অনুৰাগী হিচাপে সেই স্থানত সেইদিনা উপস্থিত হৈছিলোঁ। সকলোৰে কেৱল কৈছে জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। জুবিনদাৰ মৃত্যুৰ ন্যায় লাগিবই আমাক। এঘাৰটা বজাত লোকাৰণ্য হৈ আছে জুবিনদাৰ সমাধি ক্ষেত্ৰ। আচলতে জুবিন ক্ষেত্ৰ, জুবিন সমাধি ক্ষেত্ৰ নহয়, জুবিন ক্ষেত্ৰ বুলি আমি ক'বলৈ ভাল পাম। চাওক, আৰু সেই বিশেষ স্থানত উপস্থিত হয় আৰু দেখিবলৈ পাইছিলোঁ এহাল বগা পাৰ, আমি যাক শান্তিৰ প্ৰতীক হিচাপে মানো, পাৰ চৰাই। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে বিশেষ কিনো ক'ম, এটাই কৈছোঁ, গৰিমা বৰুৱাই যোৱাকালি কোৱাৰ দৰে এই স্থানৰ নাম হওক জুবিন ক্ষেত্ৰ, সমাধি ক্ষেত্ৰ নহয়। য'ত আমি জুবিন দাক বিচাৰি পাম সেই স্থানৰ নাম জুবিন ক্ষেত্ৰ হ'বই লাগিব, হ'বই লাগিব, হ'বই লাগিব, হ'বই লাগিব।